Maya, Maya matu Maya, ayayayaya. এবাৰ বৰ লাগছে হয়, মস্ত গৰম কৰিব আৰু একো কাম নাই, বেয়া বিৰক্তি লাগছে আই বৰিছা নেকি? ৰ মইতো কালিৰ ঘটনা এটা কৈছোঁ। কালি মই গধূলা ফুৰিব গৈছিলোঁ দেই, আমাৰ ইফালে বৰমাৰ ফালে গৈছিলোঁ। গাড়ী বিশ্বাস কৰবি না, মোটামুটি 140ত চলিছোঁ। চবেই চাই পাগলা হৈ গৈছে, এইটো কোনে লাখ থুমৰ দৰে গাড়ী চলে। পিছতে মই মিটাৰটো চাওঁ যে 140 ভাই, এনেকৈ দাবাইছোঁ। তহঁতেতো কিজানি 20-25 মানতে চলা গাড়ী, মোৰ তোৰ গাড়ী 100ৰ ওপৰতে থাকে বেছিভাগ। কালি কিন্তু ৰেকৰ্ড ফালি দিছোঁ 140। ই বেটা পয়া লাগাই এনে মিছাও ঠক দি আছে। সেই বুঢ়া গাড়ীখন 140ত চলাব বেটা। এতিয়া মই দি আছো তোক। তয়ো জমেছাই 140ত চলাই পেলাই এনেকে লেভেল দিব আহিছা। মোৰ 140টো নৰ্মেল স্পীড, মই পিছফালে মাহঁতো উঠালে 140ত যাওঁ। সেইদিনাখনে মই ফেৰবেৰীত গৈছিলোঁ, মোৰ গাড়ী যি মিটাৰ চাওঁ 200 পাৰ হৈ গৈছে। পিছত মিটাৰত কাটা কাম নকৰা হৈ গৈছে, কাটা ছিঙি গৈছে। পিছতে মই চালা 200 পাৰ হৈ গৈছে। মানুহবিলাক চাই পাগলা হৈ গৈছে, এইটো ক'ৰ মানুহ এইবিলাক, কোনোবা হলিউডৰ চিনেমা শ্বুটিং চলি আছে নেকি সেনেকে ভাবছি। আৰু তো জমাই 140 তাই বেটা এতে দিয়া না মিছাও ঠক দি আছে ফেদ্রি সাথে। এবার মতো শুন ম্যাক চাই নেরিকা তহঁতে কি 140ত মাথা মাৰি থাকাই। মোৰতো শুন, সিদিনাখনে মই খাগৰাবাৰীত গৈছিলোঁ, যাই আছোঁ ভাই। পিছততো অলপ দূৰ যোৱাৰ পিছত মানুহে মোৰ গাড়ীৰ তলৰ পৰা মাতি থকা হেন পাওঁ। গাড়ীৰ তলত মানুহে কেনেকৈ মাতিলাক। পিছত দি চাওঁ ভাই, মোৰ গাড়ী হাৱা উৰি আছে, মানুহ তলৰ পৰা জাহাজ যোৱা বুলি আটা বাঢ়ি আছে। মই গাড়ী যি মিটাৰ চিটাৰ চাওঁ চব জ্বলি গৈছি ভাই। গাড়ী মোটামুটি 1000 মান স্পীডত যাই আছে জাহাজে, এতিয়া একেলগে মই পাগলা হৈ গৈছোঁ, গম পোৱা না নাই। থকৰা মই না, ই আৰু এক ওপৰত বালত যা, ইয়াৰ লগত কোনোবা কথা পাতে। হয় দে বাল, ই আৰু একো ওপৰতে যায় পয়া লাগা। যা একলা বহি থাক।